থাৰ্ড প্ৰাইজ লিষ্টিকাৰ আছে পদুম পথাৰ এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেডক মঞ্চলৈ বঁটা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ কৰিছিল। नमस्कार खुलुमबाई, वेलकम बैक टू माई 8th Assam फेलिसिटेशन का पीछे मैं मेरे चैनल पे स्वागत करता हूँ। आज मैं आप लोगों को जो 16 तारीख से 18 तारीख तक जो 8th असम इंटरनेशनल एग्री हॉर्टी शो जो हुआ तो गुवाहाटी में, और इन एग्जीबिशन प्रोडक्शन में जिन किस्म ने सबसे बढ़िया अपना प्रोडक्ट करके प्रोडक्शन किया है उन्होंने प्राइस में लाए। और इनमें से हमारा चिरांग डिस्ट्रिक्ट के अलावा भी दूसरा कोई डिस्ट्रिक्ट है, आप लोग देखिए जाइए। পটেড প্লেন্টছ ফলিয়েজ এনুৱেল ফলিয়েজ পেৰেনিয়েল এই শাখাৰ ফাৰ্ষ্ট প্ৰাইজ ৰঞ্জু বুঢ়াগোহাঁই, দ্বিতীয় পুৰস্কাৰ বিপিন লাহন, থাৰ্ড প্ৰাইজ NH37 নাৰ্চাৰী। আপোনাক সকলোকে মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিলোঁ। পটেড প্লেন্টছ ফলিয়েজ এনুৱেল ফলিয়েজ পেৰেনিয়েল শাখাৰ ফাৰ্ষ্ট প্ৰাইজ ৰঞ্জু বুঢ়াগোহাঁই, দ্বিতীয় পুৰস্কাৰ বিপিন লাহন, থাৰ্ড প্ৰাইজ NH37 নাৰ্চাৰী। আৰু এই পুৰস্কাৰ দিবলৈ মই আমাৰ মাজত থকা সঞ্চালক ছাৰ ভাস্কৰদেৱ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। বিপিন লাহন, ভাস্কৰদেৱ ছাৰক অনুৰোধ কৰিছোঁ এই বঁটা বিপিন লাহনক প্ৰদান কৰিব। থাৰ্ড প্ৰাইজ NH37 নাৰ্চাৰী, তেখেতক বঁটা প্ৰদান কৰিবলৈ মই ডক্টৰ প্ৰমোদ চন্দ্ৰ ডেকাক অনুৰোধ কৰিম। থাৰ্ড প্ৰাইজ NH37 নাৰ্চাৰী বঁটা প্ৰদান কৰিব ডক্টৰ প্ৰমোদ চন্দ্ৰ ডেকাক। ইয়াৰ পিছত অৰ্কিড ফ্লাৱাৰ এই ছেকশ্যনত পটেড এণ্ড হেণ্ডিং ফাৰ্ষ্ট প্ৰাইজ ৰীতাঞ্জলি গগৈ। ৰীতাঞ্জলি গগৈ যদি প্ৰচেছ আহিব লাগে। দ্বিতীয় পুৰস্কাৰ আকৌ ৰীতাঞ্জলি গগৈ আৰু থাৰ্ড প্ৰাইজ NH37 নাৰ্চাৰী। ৰীতাঞ্জলি গগৈক পুৰস্কাৰ প্ৰদান কৰিবলৈ মই আমাৰ মাজত থকা এছআৰ বৰ্ধন ছাৰক অনুৰোধ কৰিছোঁ। এছআৰ বৰ্ধন ছাৰক অনুৰোধ কৰিছোঁ। ৰীতাঞ্জলি গগৈ এয়া প্ৰাইজ দিছে বিপিন লাহনে বৰ্তমান। ইয়াৰ পিছত মঞ্চলৈ আহিব ৰীতাঞ্জলি গগৈ, তেখেতক বঁটা প্ৰদান কৰিব বৰ্ধন ছাৰে। থাৰ্ড প্ৰাইজ এই ৰিটাৰ্ণত NH37 নাৰ্চাৰী। ৰীতাঞ্জলি গগৈ ডাঙৰীয়াক ছেকেণ্ড প্ৰাইজ আকৌ প্ৰদান কৰিব আমাৰ মাজত থকা দীপশিখা দেৱ বাইদেৱে। তেখেতে এই ৰিটাৰ্ণত দ্বিতীয় পুৰস্কাৰ পাইছে, গতিকে দীপশিখা দেৱ বাইদেউ অনুৰোধ কৰিছে ছেকেণ্ড প্ৰাইজটো ৰীতাঞ্জলি প্ৰদান কৰিবলৈ। থাৰ্ড প্ৰাইজ হৈছে NH37 নাৰ্চাৰী। NH37 নাৰ্চাৰী বঁটা প্ৰদান কৰিব মিতা গোহাঁই বাইদেৱে। ইয়াৰ পিছৰ কিতাপটো আমাৰ পটেড প্লেন্টছ ভেজিটেবলছ এনি টাইপ। ইয়াৰ ফাৰ্ষ্ট প্ৰাইজ পাইছে দীপেশ্বৰ বৰা, দ্বিতীয় পুৰস্কাৰ আকৌ দীপেশ্বৰ বৰা, তৃতীয় পুৰস্কাৰ কবিৰ হুছেইন। আপোনাৰ যদি আছে সোনকালে অঞ্চললৈ আহিব লাগে। দীপেশ্বৰ বৰা আৰু কবিৰ হুছেইন, পটেড প্লেন্টছ ভেজিটেবলছ ফাৰ্ষ্ট প্ৰাইজ। তেখেতে আকৌ দ্বিতীয় পুৰস্কাৰ গ্ৰহণ কৰিব আমাৰ অঞ্চলত ভাস্কৰদেৱ ডাঙৰীয়াৰ পৰা। দ্বিতীয় পুৰস্কাৰ আকৌ দীপেশ্বৰ বৰা, তেখেতে দ্বিতীয় পুৰস্কাৰ গ্ৰহণ কৰিব ভাস্কৰদেৱ ছাৰৰ হাতৰ পৰা। আৰু তৃতীয় পুৰস্কাৰ কবিৰ হুছেইন যদি আছে আহিব লাগে অঞ্চলত। কবিৰ হুছেইন, কবিৰ হুছেইন আছে আহিছে। কবিৰ হুছেইন ডাঙৰীয়া পটেড প্লেন্টছ ভেজিটেবলছ। ইয়াৰ পিছত আমাৰ মাজত আমাৰ পৰৱৰ্তী শাখাটো হৈছে পটেড প্লেন্টছ বনচাই। ফাৰ্ষ্ট প্ৰাইজ NH37 নাৰ্চাৰী। NH37 নাৰ্চাৰী। ছেকেণ্ড প্ৰাইজ মনিৰঞ্জন দত্ত। দ্বিতীয় পুৰস্কাৰ প্ৰদান কৰিব বৰ্ধন ছাৰক অনুৰোধ কৰিছোঁ। মনিৰঞ্জন দত্ত অৰ্কিড বনচাই ছেকেণ্ড প্ৰাইজ। থাৰ্ড প্ৰাইজ চৈলেন দাস আহিছে। চৈলেন দাসক আমাৰ তৃতীয় পুৰস্কাৰ প্ৰদান কৰিছে কাঠফ্লাৱাৰ স্পাইক ক্লাছ কাঠফ্লাৱাৰ স্পাইক ছেকশ্যন 1 কাঠফ্লাৱাৰ ৰ'জ ৰেগুলাৰ লিলিয়াম অৰ্কিড ক্ৰিসেন্থেমাম এন্থুৰিয়াম মেৰিগোল্ড এৰিয়া। দ্বিতীয় পুৰস্কাৰ ৰামেশ্বৰ দাস, তৃতীয় পুৰস্কাৰ মনু চেতিয়া। মই ভাস্কৰদেৱ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। তেখেতক থাৰ্ড প্ৰাইজ প্ৰদান কৰিছে আমাৰ ডাইৰেক্টৰ এগ্ৰিকালচাৰ ভাস্কৰদেৱ ডাঙৰীয়াক। ইয়াৰ পিছত ফ্ৰুটছ এণ্ড নাটছৰ ক্ষেত্ৰত ফ্ৰুটছৰ আহিছে বানানা। বানানা ফাৰ্ষ্ট প্ৰাইজ শৰৎ চন্দ্ৰ চৌহান, ছেকেণ্ড প্ৰাইজ নিমিষৰ ৰাভা, থাৰ্ড প্ৰাইজ অজিত বৰা। তেওঁলোক মঞ্চলৈ আহিবলৈ আৰু মিতা গোহাঁই বাইদেৱে প্ৰদান কৰিছে। দ্বিতীয় পুৰস্কাৰ অজিত বৰা আছে নেকি?
Third prize Odit Bora. First prize বিজেতা। Second prize Odit Bora আছে নেকি? দ্বিতীয় পুরস্কার অজিত বরা অনুপস্থিত। থার্ড প্রাইজ ভবেশ্বৰ বৰা আছে নেকি? কনসোলেশন প্রাইজ ডিস্ট্রিবিউট করা হয়েছে। এয়া ভবেশ্বৰ বৰাই পুরস্কার গ্রহণ করেছে বর্ধমান স্যারের পৰা। তারপর পিসি দেখা অনুরোধ করেছিল বিনোদী রহমান পরের জন দ্বিতীয় পুরস্কার গ্রহণ করবে। তৃতীয় পুরস্কার কাকি রহমান। সেকেন্ড প্রাইজ মুক্তার হুসেন। Fruits prepare distribution, first division. Mukhtar Hussain Agri second prize হলো first prize second prize Mukhtar Hussain First prize winner Congress College. First prize পাওয়া Receipt prize from Director of Agriculture. দ্বিতীয় পুরস্কার আমার মুখতার হোসেন আছে রোহিত আর মুখতার হোসেন আপনি বড়া প্রদান কৰিব আমার বিটা বলি হয় এটা বড় করছে এটা বলি বাবাইটো Second prize আমার জাতীয় করি আমি প্রপার্টি ফ্লো করেছি ক্লাস এফ নার্স কোন আপনারা করে আমার Bipin Lahon, first prize winner of Ericanat. তামোলজি নাম প্রথম পুরস্কার প্রদান করি। দ্বিতীয় পুরস্কার দিনেশ চৌহান যদি আছে আপনি এইভাবে দিনেশ চৌহান আমাদের ক্ষেত্ৰত সেকেন্ড প্রাইজ যেটা অনুপস্থিত হয় Indigenous Food Protein পুরস্কার। দ্বিতীয় পুরস্কার মহেন্দ্র বড়ুয়া যদি আছে উপস্থিত থাকিব মহেন্দ্র বড়ুয়া ইন্ডিজিনাস ফুডস শাখাৰ দ্বিতীয় পুরস্কার মহেন্দ্র বড়ুয়া আছে নেকি? তৃতীয় পুরস্কার নিচুকনি কৰা কৰ্মদাল ব্ৰহ্ম যদি আছে আগবাঢ়ি আহিব লাগে কৰ্মদাল ব্ৰহ্ম নিচুকনি কৰা প্ৰদান কৰিবলৈ মই বৰ্ধন ছাৰ অনুৰোধ কৰিছোঁ এছাৰ বৰ্ধন ছাৰ ছেক্ৰেটাৰী এগ্ৰিকালচাৰ কৰিবলৈ। ইয়াৰ পিছত আছে ফৰেষ্ট নেক্সট ফুডছ শাখাত ফুডছ চিভিল কৰা পাই যায় ফাৰ্ষ্ট প্ৰাইজ নৱকৃষ্ণ হাজৰিকা যদি আছে আগবাঢ়ি আহিব লাগে ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ বনি মেগি থাৰ্ড প্ৰাইজ তাকে লৈ দিব কাৰণ আমি তৃতীয় পুৰস্কাৰটো আকৌ ল'ব লাগিব। এতিয়া যেটা যিটো উপস্থিত মই প্ৰফেশ্যন আমি তৃতীয় পুৰস্কাৰ ল'বলৈ যিবলৈ আমাৰ মাজত থকা কৈছোঁ ইয়াৰ পিছত আশা এইবিলাক হয় সোলানেছিয়াছ ফুডছ এণ্ড ভেজিটেবল সেকশ্যন টু টমেটো বিট ক্যাপসিকাম দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত আব্দুল সলিম আমাৰ মাজত আহি পাইছে। দ্বিতীয় পুৰস্কাৰ আব্দুল সলিম তেখেতক প্ৰদান কৰিবলৈ মই ডক্টৰ পিচি ডেকাৰ কঠোৰভাগ মাষ্টাৰ এগ্ৰো প্ৰডিউচাৰ কোম্পানী তৰফৰ পৰা মই আকৌ এছাৰ বৰ্ডৰ আকৌ এবাৰ ৰিকুৱেষ্ট কৰি কঠোৰভাগ মাষ্টাৰ এগ্ৰো প্ৰডিউচাৰ কোম্পানী কথা প্ৰফেশ্যন আপনি আকৌ আহিব লাগিব আমি কিছুমানে কথা আপনি গ্ৰহণ কৰিব। Section 3 potato sweet potato cornmeal breader yam other yams tapioca any other first prize Rajesh Singh Hanse প্রথম পুরস্কার রাজেশ সিং হানসে দ্বিতীয় পুরস্কার দীপাঙ্ক বর্মন আর তৃতীয় পুরস্কার সুমিত্রা বসাই আমরা মঞ্চে আহিবলৈ অনুরোধ কৰিলো কথা গ্রহণ কৰিবলৈ রাজেশ সিং হানসে যদি আছে হানসে রাজেশ সিং অনুপস্থিত দীপাঙ্ক বর্মন অনুপস্থিত দীপাঙ্ক বর্মন এই কথা প্ৰদান কৰিব এটা বলে বাইদেউ অনুৰোধ কৰিছোঁ সুমিত্ৰা বসাই ইয়াৰ পৰৱৰ্তী শাখাটো হৈছে আমাৰ ৰুট ভেজিটেবলছ আমাৰ সেকশ্যন 4 আছে ভেজিটেবলছ কেয়াৰ গাৰ্ডেনিং ইয়াৰ ফাৰ্ষ্ট প্ৰাইজ পাইছে নৱকৃষ্ণ হাজৰিকা প্ৰদান কৰিছে ফাৰ্ষ্ট প্ৰাইজ নৱকৃষ্ণ হাজৰিকা ৰুট ভেজিটেবলছ তুমি কৰিছা যদি আছে দ্বিতীয় পুৰস্কাৰ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব তুমি কৰিছা এই এটা দ্বিতীয় যেটা আপোনাৰ গ্ৰহণ কৰিছে তাৰপিছত আমাৰ কঠোৰভাগ মাষ্টাৰ এগ্ৰো প্ৰডিউচাৰ কোম্পানী থাৰ্ড প্ৰাইজ বিজেতা পঞ্চাছ প্ৰাইজ ৰমেন মণ্ডল যদি আছে সকলোৱে আগবাঢ়ি আহিব লাগে ৰমেন মণ্ডল কিছুমান কথা বাছি দিয়া মিট এণ্ড মিট শাখাত ফাৰ্ষ্ট প্ৰাইজ প্ৰদান কৰিছে দ্বিতীয় পুৰস্কাৰ হবিবুৰ ৰহমান আছে তেখেতক কথা প্ৰদান কৰিব ফিজিকেলি বাইদেউ এই একেটা থাৰ্ড প্ৰাইজ ল'বলৈ আগবাঢ়ি আহিবা ইণ্ডিয়াৰ ভাষাত প্ৰথম পুৰস্কাৰ হৈছে তৰুণ পথাৰ এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ
কৰিছোঁ এতিয়া আমাৰ থাৰ্ড প্ৰাইজ সুমিত্ৰা গোস্বামীক প্ৰদান কৰিবলৈ ইয়াৰ পিছত শাখা আছে টাৰ্মাৰিক ছেকেণ্ড ওৱান টাৰ্মাৰিক ইয়াৰ ফাৰ্ষ্ট প্ৰাইজ আছে প্ৰথম কথাৰ এইটো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী